Hi everyone, নমস্কাৰ সকলোকে আজি এটা ভিডিও লৈ আহিলো ভিডিওটো উদ্দেশ্য হৈছে আমাৰ কসমিক এড্ৰেছটো বিষয়ে জনা আমি ইউনিভাৰ্সখনত ক'তনো থাকো এই বিশ্ব ব্ৰহ্মাণ্ডখনত একচুয়ালি এখন চিঠি লিখি আছিলো পোষ্টেল এড্ৰেছটো লিখোতে নে মনত আহিলে যে ওকে আমিনো ক'ত থাকো জানোৱা হওক সো লগতে বলো আপোনালোকৰ লগতো শেয়াৰ কৰো আপোনালোকে ভিডিওটো শেষলৈকে চাব তেতিয়া গোটেই এড্ৰেছটো ক্লিয়াৰ হ'ব আৰু বাহিৰত বৰষুণ দি আছে সেইকাৰণে অলপ বৰষুণৰ শব্দটো আহি আছে সৰি ফৰ দ্যাট সো আমাৰ এতিয়া পৃথিৱীখনত যোনটো এড্ৰেছ হয় সেই এড্ৰেছটো নৰমালি এনেকুৱা নহয় জানো ঘৰৰ নাম্বাৰটো লোকেলিটি নাম্বাৰ আজিকালি সাব ডিস্ট্ৰিক্ট হ'ল তাৰপা ডিস্ট্ৰিক্ট আমাৰ ৰাজ্যখনৰ নাম তাৰ পিছত দেশখনৰ নাম এইখিনি কথা মেনশন কৰিলে যো পৰাই আমাক পাৰ্সেল বা চিঠি নপঠাওক আহি যাম আমাৰ ওচৰত কিন্তু মানে ইউনিভাৰ্সখনত আমাৰ এড্ৰেছটো অলপ বেলেগ ধৰণৰ তাৰো এনেকৈ লাইনছে থাকে সো প্ৰথম লাইনটো হৈছে আমাৰ আৰ্থখন আমাৰ পৃথিৱীখন য'ত থাকো আমি আমাৰ গ্ৰহটো সেকেন্ড লাইনটো হৈছে আমাৰ সোলাৰ সিস্টেম য'ত 8টা গ্ৰহ কিছুমান ডুৱাৰ্ফ প্লেনেট মাজত সূৰ্যটো আছে আৰু কিবা কিবি আছে তাত বহুত কিবা কিবি সেইখিনি মিলি পিনে সোলাৰ সিস্টেম হৈ যায় হেতু হৈছে আমাৰ সেকেন্ড লাইন থাৰ্ড লাইনটো হৈছে মিল্কি ৱে আমাৰ যোনটো গ্যালাক্সি হয় তাৰ ওৰিয়ন আৰ্মত আমাৰ সোলাৰ সিস্টেমটো আছে সো মিল্কি ৱেটো আমাৰ থাৰ্ড লাইন হয় আমাৰ গ্যালাক্সি ফোৰ্থ লাইনটো হৈছে লোকেল গ্ৰুপ মিল্কি ৱে নিচিনা কেইটামান গ্যালাক্সি মিলি পিনে এটা লোকেল গ্ৰুপ বনে তাত এন্ড্ৰমেডা গ্যালাক্সিটো সবতকৈ ডাঙৰ এন্ড্ৰমেডা ওপৰত মই সৰু শৰ্ট এটা বনাইছিলো এটো চকুৰে দেখা পায় মই এটাৰ লিংকটো শেয়াৰ কৰি দিম বাৰু সো ফোৰ্থ লাইনটো হৈছে লোকেল গ্ৰুপ ইয়াৰ পিছৰ যোনটো লাইন হয় হেতু হৈছে আমাৰ এটা ক্লাষ্টাৰ যোনটো আমি ভাৰ্গো ক্লাষ্টাৰ বুলি কওঁ এই ভাৰ্গো ক্লাষ্টাৰ আপোনালোকে ইয়াত দেখিছে ৰঙাকে লিখা আছে লোকেল গ্ৰুপ যোনটো সো ইয়াৰ আৰু বহুত কিছুমান লোকেল গ্ৰুপ মিলি পিনে এই ভাৰ্গো ক্লাষ্টাৰটো হৈছে এটো সৰি দে এটো ক্লাষ্টাৰ হ'ব লাগে সুপাৰ ক্লাষ্টাৰ লিখিলো ওপৰত সো এটো আমাৰ এড্ৰেছৰ 5th লাইন 6th লাইনটো এটা সুপাৰ ক্লাষ্টাৰ ইয়াতকৈ ডাঙৰ এটো হৈছে লেনিয়াকিয়া বুলি কওঁ আমি এই লেনিয়াকিয়া সুপাৰ ক্লাষ্টাৰটো বহুত ডাঙৰ ইয়াৰ মানে মিল্কি ৱে ডখত আছো আমি ইয়াত ভাৰ্গো ক্লাষ্টাৰটো আছে তেনেকুৱা ক্লাষ্টাৰ মিলি বহুত কিটা ক্লাষ্টাৰ মিলি লেনিয়াকিয়া এই ক্লাষ্টাৰটো হৈছে সো তাৰ পিছৰ যোনটো লাইন যোনটো 7 নম্বৰ লাইন হেতু হৈছে অবজাৰভেবল ইউনিভাৰ্স অবজাৰভেবল বুলি প্ৰিফিক্সটো এখানে লগাইছো যোনখিনি আমি এটা দেখিছো আমাৰ ওচৰত যোনখিনি টেলিস্কোপ আছে যোৰ পৰা আমি যোনটো হিমালয়কে দেখিছো হেতু ইউনিভাৰ্স আমি বিশ্ব ব্ৰহ্মাণ্ডখন তালৈকে বুলি দেখিছো কাৰণে আমি তালৈকে বুলি ভাবো যোনটো আমি দেখিছো অবজাৰভেবল ইউনিভাৰ্স সো এটো হৈছে 7 লাইন আৰু আপোনালোকে অবজাৰভেবল ইউনিভাৰ্সখন যদি চাই এনেকুৱা ইয়াত সৰু সৰু ডট এটা সুপাৰ ক্লাষ্টাৰ হয় লিনিয়াৰ নিচিনা কিমান কিটা আছে ভাবিছো আৰু এটো মানে নট টু স্কেল দে এটো জাস্ট আপোনালোকৰ আন্ডাৰষ্টেণ্ডিংৰ কাৰণে আৰু ইয়াৰ মেইন আমাৰ কসমিক এড্ৰেছটো হৈ গ'ল এইটো ইয়াত মই দুটা লাইন জয়েন কৰিছো লাষ্টৰ ফালে এটা হৈছে ইউনিভাৰ্স যোনটো আমি দেখা নাই মানে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখন বহুত ডাঙৰ কিছুমান জায়গাৰ লাইট কাৰণ ইউনিভাৰ্সখন অলপ স্প্ৰেড হৈ আছে এক্সপান্ড হৈ আছে হেতু এটা আৰু বেলেগ ষ্টৰী কিয় এক্সপান্ড হৈ আছে গতিকে কিছুমান জায়গাৰ লাইট এতিয়ালৈকে আমাৰ পৃথিৱীত অহাই নাই আমি দেখাই নাই সেইকাৰণে মই এটো ৰঙাকে লিখিছো তাৰ পিছৰটো 9 নম্বৰ যোনটো লাইন হয় এটো এটা থিওৰি হয় মাল্টিভাৰ্স বুলি কয় মাল্টিভাৰ্স মানে কি হয় আমাৰ বিশ্ব ব্ৰহ্মাণ্ড নিচিনা আৰু সৰু সৰু বহুত বিশ্ব ব্ৰহ্মাণ্ড আছে সো এটো এটা থিওৰি হয় সো সেইকাৰণে 8 নম্বৰ 9 নম্বৰ লাইনটো মই এনেকৈ ৰঙাত লিখিলো বাকি হে 1 নম্বৰ বা 7 নম্বৰ যোনটা লাইন হয় এটোই আমাৰ কসমিক এড্ৰেছ হয় গতিকে কোনোবা যদি এলিয়েনে আমাক বিচাৰে আৰু আমি যোনখিনি টাৰ্মছ ইউজ কৰিছো এইখিনি টাৰ্মছ লৈ পিনে যদি তেওঁলোকে বিচাৰে এইটো ক্ৰনলজিত তেওঁলোকে এইটো আহিব লাগিব ক্ৰনলজি নহয় মানে এই স্টেপ বাই স্টেপত আপোনালোকে আহিলে
পৃথিৱী অহাৰ পিছত আৰু আমাৰ পোষ্টেল এড্ৰেছে কাম কৰি যাব, আমাক পাই যাব। চ' এইটোৱে শ্বেয়াৰ কৰিব লাগিছিলে। আৰু আপোনালোকে যদি আমাৰ ভিডিঅ'বিলাক ভাল পায়, মোৰ ভিডিঅ'বিলাক যদি ভাল পায়, আপোনালোকে ছাবস্ক্ৰাইব কৰিব, চেনেলটো শ্বেয়াৰ কৰিব, লাইক কৰিব। চ' থেংক ইউ।